Hello guys, welcome to my YouTube channel. আজি আহিছিল আমি কুশা আৰু মই জিয়াধলমুখত দলংখনৰ মেৰামতি বৰ্তমান চলি আছে। আগতে গাড়ী লৈ পেলাই এইটো ৰাস্তালৈ যোৱা হৈছিল, কিন্তু এতিয়া যাবলৈ দিয়া নাই। ৰাস্তাটো খহি গৈছে, দেখি পাইছে আপোনালোকে। এইটো খহি আছে, এতিয়া মেৰামতি চলি আছে। আপোনালোকে এটা দলংখন দেখাবলৈ চেষ্টা কৰিম। বহুত ভাল লাগিছে, আহিব। কোনে কোনে আহিছে কমেণ্ট কৰি জনাব প্লিজ। মানুহ গা ধুই আছে, বহুতে গা ধুই আছে, কিছুমানে পাৰ্টি কৰি আছে, কিছুমান মানুহে কাম লাগি আছে, মেৰামতি চলি আছে। দেখিছে আপোনালোকে কেনেকুৱা বঢ়িয়া হাৱা আহি আছে, কিন্তু এটা বিৰাট সুন্দৰ ফিলিংছ আহি থাকে ইয়াতে। ভাল লাগে। আপোনালোকে যদি নিজে কোনে কোনে আহিছে গম পাবই কেনেকুৱা ফিলিংছ লাগে, কেনেকুৱা ভাল লাগে জিয়াধলমুখত। আৰু বহুত দিনৰ মূৰত আমি আহিছোঁ, আজি ভাল লাগিছে। আমি যেতিয়া নেকি আগতে আহিছিলোঁ ৰাস্তাটো বনোৱাই নাছিলে, দলঙৰ খুটা আৰম্ভ কৰিছিলে, কিন্তু আজি ফাইনেলি আহিছোঁ, পূৰা দলঙৰ কাম ফিনিছে হ'ল। এতিয়াতো পূৰা একেবাৰে মানে দুলুমুখৰ পৰা একেবাৰে লিকাবাৰীলৈকে যাব পাৰে এইটো ৰাস্তাত। যদি আপোনালোকে শ্বৰ্টকাট যদি যাব বিচাৰে দুলুমুখৰ পৰা একেবাৰে লিকাবাৰীলৈকে যাব পাৰিব। এতিয়া ধেমাজি যাবলৈ আমাৰ কাৰণে সুবিধা হৈছে, এইফালে শ্বৰ্টকাট হৈ পেলাই আমি যাব পাৰিম, ধেমাজি যাব পাৰিম। তাত দেখিছে আপোনালোকে নদী পিছফালে এইফালে গৈ আছে, আৰু এইফালে আগৰফালে চাওক, এইফালে আহিছে নদীখন। বঢ়িয়া যাবলৈ চেষ্টা কৰিম, নদীলৈ যাম, নদীখন আপোনালোকক দেখাম। ধূলি বালি লাগি আহিছে, আহোঁতে মুখ ধুব লাগিব। দলঙৰ তলত ইয়াতে পাৰ্টি চলি আছিলে, পাৰ্টি চলি দাদা কেইজনমান পাৰ্টি কৰি আছিলে, আৰু শিপাওতো পাৰ্টি কৰি আছে। এতিয়া নদীলৈ যাম, নদীলৈ গৈ মুখ ধুম। এইখনে আছে নদী। কেনেকুৱা লাগিছে, ভাল লাগিছেনে সকলোৱে? গৰম বেছি হোৱাৰ বাবে মুখ হাত ধুই লওঁ, ধুই আপোনালোকক মই দেখুৱাম জিৰপাইৰ পৰা জিয়াধলমুখলৈ অহা ৰাস্তাটো দেখুৱাম। আমি সিফালৰ পৰা আহিছিলোঁ, এনেকুৱা ধুনীয়া পৰিৱেশ, মানে লগত যদি গাৰ্লফ্ৰেণ্ড এজনী হয় বহুত ভাল লাগে। আৰু যদি লিকাবাৰীলৈকে যদি যাব পৰা যায় তেতিয়া আৰু ভাল লাগিব। আমি জিয়াধলমুখলৈকে আহিলোঁ জিৰপাইৰ পৰা, ৰাস্তাটো এনেকুৱা ধুনীয়া লাগে নহয়। যদি কোনোবা যদি আহিম বুলি ভাবিছে ময়ো লগত আহিম, খবৰ দিব। বাইক চলাই আমনি নলগা এটা ৰাস্তা, গৈ এনেকুৱা ভাল লাগিছে। ইমান মানে নেচাৰ এটা পৰিৱেশ, না কোনো একো ধূলি খাবলগীয়া নাই, না কোনো অভাৰটেক কৰিবলগীয়া নাই, বিন্দাছ যাব পাৰে টেনশ্যন নাইকিয়াকৈ। Hi guys, আমি জিয়াধলমুখলৈ আহি আছোঁ আমাৰ দাদাৰ লগত। তেওঁ আজি ব্লগৰ কেমেৰামেন মই হৈছোঁ। আমি এতিয়া ফাইনেলি পাবলৈ হৈছোঁগৈ, আৰু নাই চাব পাৰিব আপোনালোকে। আমি আহি আছোঁ, আহি গৈ এতিয়া দেখিব পাব। আপোনালোকক মই দেখুৱাই আছোঁ ধুনীয়াকৈ নাজৰ আছোঁ, কেনেকুৱা লাগে কমেণ্ট কৰিব। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। কি ধুনীয়া এটা পৰিৱেশ। কোনে কোনে আহি পাইছে, যোনে যোনে আহি পাইছে কমেণ্টটো কৰিব। আৰু
কেমেৰা দেখাতকৈ নিজে যেতিয়া দেখিবা ন ফিলিংছ কেনেকুৱা লাগিব মনত নিজে ক'ব নোৱাৰিবি মই এতিয়া চিঙৰি দিব মন গৈছে মাই গড ইয়াত নাজানা ইয়াত চাব পাৰিছে পাহাৰ ওচৰত একেবাৰে পালোহি জিয়াধলমুখ বুলি কয় এতিয়া আমি বৰ্তমান দলঙৰ কাৰণলৈ গৈ আছোঁ ৰাস্তা কিন্তু বেয়া ইমান ভালো নহয় হ'লেও যে পাহাৰ মাজতে এনেকুৱা এটা ৰাস্তা আছে ভাল বাইক আনিব পৰা তাৰকাৰণে বহুত সুখী আমি বাইকত চাব পাৰে এইটো কিমান ডাঙৰ এটা গীৰ্জা হ'ব এয়া ফাইনেলি পাই গৈছোহি আমি বাইক যাব নিদিয়ে নেকি বাইক যাব দিয়া নাই নেকি আমি জানাই ফাইনেলি আমি পাই গ'লো এই দলঙত এইখন চাব পাৰে আছে ড্ৰোন কেমেৰা হোৱা হ'লে বহুত ভাল লাগিলে হয় ওপৰৰ পৰা যদি ভিউটো লোৱা যায় বহুত ভাল দেখিলেহেঁতেন দলংখন সম্পূৰ্ণকৈ দেখুৱাই আমি যামগৈ আৰু গধূলি হ'বলৈ হৈছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব মৰমত আপোনালোকৰ সহায় পালে আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বহুত দূৰ যাবলৈ বাকী আছে বহুত ভিডিঅ' দিবলৈ বাকী আছে যদি আপোনালোকে যদি হেল্প কৰে তেতিয়া ভাল ভাল জেগা দেখাম বহুত দূৰত যাম পাৰিলে আৰ্টিষ্ট সকলকো লগ কৰিব চেষ্টা কৰিম আপোনালোকে যদি ধেমাজি যাব বিচাৰে আমাৰ এফালে বিশেষকৈ জয়ৰামপুৰ এফালে মিংমাঙৰ যিখিনি নেকি মানুহ আছে ধেমাজি শ্বৰ্টকাট যদি যাব বিচাৰে এইটো ৰাস্তাৰ ফালে যাব পাৰে আৰু এফালে দিৰপাইৰ পৰা ধৰি একেবাৰে লিকাবালিলৈকে শ্বৰ্টকাট হয় দুলুংমুখৰ পৰা যাব পাৰে যদি যাব পাৰে এইটো অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী ৰাস্তা হয় আপোনালোকে যদি যাব বিচাৰে আহিব এইটো একেবাৰে বহুত টাৰ্ণিং আছে কিন্তু ৰাস্তাটো সৰু হয় কিন্তু নতুনকৈ বনাইছে যাব পাৰে বিন্দাছ যাব পাৰে কিন্তু দলংখনৰ মেৰামতিৰ কাম অলৰেডি ক্লিয়াৰ হৈছে যাব পাৰিব খুব বেছি 2-3 পাছতে এইটো ৰাস্তাটো খুলি দিব এতিয়া বন্ধ কৰি থৈছে ৰাস্তাটোত কাঠ দি থৈছে কাঠ দি মেলি গাড়ী যাব নোৱাৰা কৰি থৈ দিছে বৰ্তমান বন্ধ কৰিছে মানুহ যাব পাৰে খালী মানুহ যাব পাৰে কিন্তু গাড়ী চাড়ী নিব নোৱাৰে আৰু আপোনালোকে যদি কোনোবা যাব পাৰে বিচাৰে কিন্তু যাব পাৰিব 2-1 পাছতে ৰাস্তা খুলি দিব ধেমাজি একেবাৰে লিকাবালিলৈকে যাব পাৰিব বিশেষকৈ আমাৰ এফালে ধেমাজি ডিষ্ট্ৰিক্টৰ এফালে মিংমাঙৰ পৰা ধৰি একেবাৰে গোগামুখৰ এইটো ছাইড জয়ৰামপুৰ মৰমীৰ পৰা এফালে যদি ধেমাজি যাম বুলি ভাবে এফালে আহিব আপোনালোকে ৰাস্তাটো ভাল লাগে বহুত নেচাৰ পৰিৱেশ হয় অৰুণাচলৰ সীমা ৰাস্তা কিন্তু বেছিদিন হোৱা নাই কমপ্লিট হোৱা এতিয়াও মাজে মাজে বাকী আছে কিন্তু হ'লেও গাড়ী বা বাইক যাব পাৰে এইফালে আমি আহিছিলোঁ কিন্তু বাইক যাব নিদিলে বাইকখন আমি এই তাতে ৰাখি থৈ আহিছোঁ এনেকৈ ৰাস্তাটো বন্ধ কৰি থৈ দিছে মোৰ এটাই ভাল লাগিলে ছোৱালী দুজনী এফালে দোকানী আছে ছোৱালী দুজনী দোকানী আছে ভাল লাগিছে বুলি কৈ আছে বহুত ভাল লাগিছে বুলি কৈ আছে আমি এতিয়া যাব লৈছোঁ এতিয়া আন্ধাৰ হ'ব হৈছে আৰু টাইমো হ'ল যাম আমি এতিয়া ইয়াৰ পৰা আমাৰ ঘৰলৈ কমচে কম 15 কিলোমিটাৰমান আছে এতিয়া যামগৈ কুকুৰা আৰু মই যাওঁ ৰাস্তাত কি দেখোঁ চাই লওঁ যাম আৰু